So hey guys, welcome back to my YouTube channel The Pranjyoti Official. So guys, বহুত দিনৰ মূৰত আকৌ মই আহি গ'লো। আজি এটা নতুন ব্লগ লৈ আহিছোঁ কাৰণ আজি মোৰ যোনটো ডান্স গ্ৰুপ আছে তাৰ শ্বুটিং চলিব আমাৰ নিজৰ ট্ৰেডিশ্যনেল ছঙত। চ' আপোনালোকে দেখাই থাকিম কেনেকুৱা হ'ব। আজি বহুত ইণ্টাৰেষ্টিং হ'বগৈ আছে। পূৰা শ্বুট দেখুৱাম আজি কেনেকুৱা গ'ল, কাৰ কি ড্ৰেছ পিন্ধিছোঁ, চব সকলোবোৰ দেখুৱাম। চ' আপোনালোকে চাই থাকক। আজি মই এইটো পিন্ধিম কাপোৰ, এয়া মোৰ কাপোৰযোৰ। এইটো বিচনাত দেখুওৱা নাই দেই গাইজ, ৰাতিপুৱাৰ পৰা এইবোৰতে লাগি আছে। এইটো হৈছে কাপোৰ আৰু সেইটো হৈছে মোৰ চুৰিয়া, আমাৰ মিচিং ট্ৰেডিশ্যনেল গংৰগন বুলি কয়। আৰু সেয়া দুটা সেইটো পিন্ধি লওঁ, তাৰপিছত আপোনালোকে দেখাই আছোঁ মোৰ ফুল লুকটো। চাই থাকক। চ' ফাইনেলি গাইজ মই গেট আপ পিন্ধি ল'লোঁ। চ' এই চাইডে মোৰ ষ্টুডেণ্টবোৰ আছে, ইফালে মই থিয় হৈ আছোঁ। চ' হাই। চ' সৌৱা ইফালে শ্বুটিং চাবৰ কাৰণে বহি আছে, বাট আমি আৰু ৰখি আছোঁ চাঙত। কাৰণ আমাৰ যোনটো কেমেৰামেন আছিলে, কেমেৰামেনজনী এতিয়ালৈকে আহি পোৱা নাই। মানে কেমেৰামেনজন মেল আছিলে, ল'ৰা আছে মোৰ বেষ্ট ফ্ৰেণ্ড, কিন্তু তাৰ কিবা কামৰ কাৰণে আহিব নোৱাৰিলে। চ' লগৰ এজনীক মাতিছোঁ, সি আহি আছে। ত' তেতিয়ালৈকে চাঙতে ৰখি আছোঁ। চ' চাই থাকক কেনেকুৱা হয় আজিৰ দিনটো। আপোনালোকৰ বিহাইণ্ড দ্য চিন সকলোবোৰ দেখাই আছোঁ। চ' So hey guys, এতিয়া অলপমান শ্বুটিং এটা গানৰ শ্বুটিং শেষ কৰি এতিয়া বহি আছোঁগৈ মোৰ ৰুমৰ পাছত। চ' এতিয়া আমি ৰেষ্ট লৈ আছোঁ। সেই কেমেৰা শ্বুটবোৰ চাইছোঁগৈ, ক্লিপবোৰ কিমান ধুনীয়াকৈ ক্লিপ কৰি দিছে। কাৰণ মোৰ যোনটো কেমেৰামেন আছে আজি সি নাহিলে, চ' বেলেগ যাকে পালোঁ তাকে ধৰাই দিছোঁ কেমেৰাটো। সেইকাৰণে কেনেকুৱা হৈছে গম নাপাওঁ, বৰ ধুনীয়াকৈ যেতিয়া এডিট কৰিম তেতিয়া চামগৈ। চ' ইফালে চব ড্ৰেছ চেঞ্জ কৰি আছেগৈ। হাই কৈ দে, হাই। হয় পাৰামিকা, হাই কোৱা আকৌ। হাই হাই। ইফালে চব খুলি লৈছেগৈ। ইফালে শ্বুটিং কৰা মানুহ আছে আৰু ইফালে পাপাহঁত বহি আছে ইফালে। আৰু সেয়া চব এনেকৈ বহি আছোঁ। চ' আৰু এটা শ্বুটিং বাকী আছে, এইটো আপোনালোকক যদি দেখাব পাৰোঁ ক্লিপবোৰ দেখাই দিম। চ' আৰু এটা শ্বুটিং বাকী আছে আমাৰ মিচিঙৰে হয়। ড্ৰেছটো একে থাকিব, কিন্তু আমাৰ পিন্ধা ষ্টাইলটো অলপমান বেলেগ থাকিব। চ' চাই থাকিব। চ' আমাৰ ফাৰ্ষ্ট যোনটো শ্বুটিং আছিলে এইটো কমপ্লিট হৈছে। একেই ড্ৰেছ, বাকী পিন্ধাটো অলপমান বেলেগ হৈছে। সেয়া আমাৰ শ্বুটিং আৰম্ভ হৈ গৈছে। চ' চাই থাকক, অলপমান ক্লিপ দেখাই দিছোঁ মাজৰ পৰাই। চ' সেই গাইজ ফাইনেলি মই আহি পালোঁ ঘৰলৈ। মই বাইকত আহিলোঁ, ষ্টুডেণ্টবোৰ পথাৰৰ পৰা আহি আছে। শ্বুটিং কৰা জেগালৈ চাগে 1 কিলোমিটাৰমান হ'ব চাগে। চ' কাপোৰযোৰ কৰিলে এইটো খুলিব বাকী আছে। এতিয়া আমাৰ আহিছে চাগে কি হয়, এইটো আমাৰ মিচিং ট্ৰেডিশ্যনেল চেইন বুলিয়ে ক'ব পাৰি, আৰু এইটো দংনে বুলি কয় আমাৰ মিচিঙত। চ' এতিয়া গা পা ধুই লওঁ, তাৰপাছত তাতে এসাঁজ খামগৈ চবেই। মই প্ৰিপেয়াৰ কৰিছোঁ কিবা খাবলৈ। চ' চাই থাকোঁ, মই চেঞ্জ কৰি লওঁ। চব সামৰিব লাগিব এতিয়া। এইটো এতিয়া পিন্ধি খুলিছোঁ। ইফালে টাৱেল, পাউচ, মেকআপৰ বক্স আদি পেনকৈ থ'লোঁ। এইটো এটা ফোন, এইটো চাৰ্জ দিব লাগিব, বেটেৰী বেছি নাই। ইফালে এইটোত আছে কেমেৰা। চ' এইবিলাক জাপি লওঁ। চ' তেতিয়ালৈকে চাই থাকক, ষ্টুডেণ্টবোৰ আহি পোৱালৈকে মই চেঞ্জ কৰি লওঁ। চ' সেই গাইজ এতিয়া মই ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু সিফালে সিহঁতক ৱেইট কৰি আছোঁ। ইফালে কেইটামান আহিলে, মই এতিয়া থিয় হৈ আছোঁ। এই মায়ে মেখেলা লগাইছে, এয়া আজি কি মেখেলা হৈছে গম নাপাওঁ। আৰু সেয়া মোৰ কেইটামান ষ্টুডেণ্ট আহিছে, আৰু দেখাই দিছোঁ আপোনালোকক। সেই দেউতাকে দেখাইছে, হাই কৈ দে, হাই। এইফালে দেউতাকে সোমাইছেগৈ। অঁ এতিয়া খানাটো আমাক সিহঁতক গৈ বনাইছিলোঁ। এতিয়া ষ্টুডেণ্টবোৰ মেক্সিমাম আহিয়ে পালে। চ' সেইফালে জল্দি দে, হাই পিছত দিবি। সেইফালে কিছুমানে বহি আছে। বেচেৰা ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই, হ'লেও ইমান হাঁহিছে যে মুখৰ হাঁহিটো যে আছে, সেইটোৱে মোৰ কাৰণে বেছি ভাল লাগিছে। মানে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই বোলে।
এতিয়া খাই লওঁ আপোনালোকক দেখাই আছোঁ সিফালে সিহঁতৰ ঘৰত আমি খানাটো চ' সকলো আহি পালোঁ আহি পেলানি অলপ ভাগৰ চিগৰ বহি ভৰি হাত ধুই এতিয়া খুৰীহঁতৰ ঘৰলৈ চবেই গোট খালোঁ কাৰণ আমাৰ ঘৰত মায়ে কাম কৰি আছিলে আজি মেখেলা লগাইছিলে সেইকাৰণে আজি দিনৰ সাজটো খুৰীহঁতৰ ঘৰতে খাবলৈ আমি সিদ্ধান্ত কৰিলোঁ সেইকাৰণে ভৰি হাত ধুই পেলানি খুৰী ঘৰতে বহিছোঁহি এইবাৰ খানা ৰেডি কৰি আছে ইহঁতৰ বোলো অলপমান মই কামটো কৰি ল'ম বুলি কৈছোঁ সেইকাৰণে চবেই বহি আছে যে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই ইমানকৈ যে কষ্ট যে কৰিছে সেইকাৰণে মানে ভাল লাগিছে আৰু ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই বোলে সেইটো কাৰণে এতিয়ালৈকে যে মুখৰ হাঁহিটো যে আছে সেইটো কাৰণে এইটো চাইহে মানে মোৰ বেছি ভাল লাগিছে চাওকচোন ইমান সৰু সৰু পোৱালিবোৰ কেনেকৈ মেখেলা চাদৰ পিন্ধে এতিয়া চাওকচোন বাৰু ৰাতিপুৱা 9টা বজাতে অহা এতিয়া 3টা নে 4টা বাজিছে চাগে 3টা বাজিছে এতিয়ালৈকে একো খোৱা নাই বোলে এতিয়ালৈকে যে মুখৰ হাঁহিটো যে আছে ইমান পেটে লগুনে থাকিও সেইটোতে ভাল লাগিছে আৰু চ' এয়া খাবলৈ বহি আছে আপোনালোকে চাই থাকক এতিয়া বাদ নিদিয়াৰ সৈতে অলপমান ষ্টুডেণ্টকেইটাৰ লগত ধেমালি কৰিলোঁ আৰু সেইবোৰৰ লগত ধেমালি কৰিও ভাল লাগে এইটো মোৰ ষ্টুডেণ্টকেইটাৰ চিনিয়ৰ হয় এই দুজনীক মানে অলপমান মই জোকাই থাকোঁ সেইকাৰণে মানে অলপমান লাগি ল'লোঁ আৰু বাকীবোৰকো দেখাই দিছোঁ ইফালে চব বহি গৈছে নিজৰ পাত এয়া হৈছে চব্জি মই অলপমান দেখাই দিছোঁ মাংস গাহৰি মাংস নহয় দেই গাইছ ইফালে ব্ৰইলাৰ মাংস ইফালে খুৰী এবাৰ বাঢ়ি আছে আৰু ইফালে এই চৰিয়াবোৰত তিনিজনকৈ খাব মানে ইমান প্ৰয়োজনেই নাই ইহঁতি এই কি কয় থালকণ কি ইহঁতি চৰিয়াতে বেছি ভাল পায় এই গুৰুকৈ খাব ইফালে এই 3জন খাব চুকৰ 3জনী খাব এই 2জনী খাব সেই 3জনী খাব এনেকৈ মানে একেলগে খালে মানে মৰম বাঢ়ে বুলি কৈছে মানে মিলা প্ৰীতিকৈ থাকে বুলি কৈছে সেইকাৰণে বোলো একেলগে খাচোন বোলো চবে একেলগে খাইছে সিহঁতক দি লৈছে আৰু এতিয়াকৈ তাৰপাছত মই খাম বেলেগ খাইছে সিহঁতি বেচেৰাখন ৰ'দ বেছি বহু ৰ'দ আজি এই ৰ'দখনত যিহঁতি যে এই চাদৰ মেখেলাটো পিন্ধি যে নাচিব পাৰিছে মানি গৈছোঁ কিন্তু মই ইফালে সিহঁতি খাই আছে ইফালে সিহঁতি দুজন খাই আছে সিহঁতক দি লওঁ চ' মোৰ ব্লগটো যদি আপোনালোকে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড নতুন নতুন ব্লগছ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' ময়ো খাই লওঁ বাই বাই আজিলৈকে যদি চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি থৈ যাব